মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে জানাই মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠত ইতিমধ্যে প্ৰথম পাঠ যিটো আছে সেই পাঠৰ শক্তি সম্পদলৈকে মই তোমালোকক পঢ়াইছিলোঁ। আৰু এই শক্তি সম্পদত যিখিনি পৰম্পৰাগত শক্তি সেই বিষয়ে তোমালোকে ইতিমধ্যে কিছু আভাস পাইছা। আজি তোমালোকক মই পঢ়াব বিচাৰোঁ অপৰম্পৰাগত শক্তি কি। অপৰম্পৰাগত শক্তি জনাৰ আগতে এই যে যোৱা কিছুদিন আগতে মই তোমালোকক কৈছিলোঁ পৰম্পৰাগত শক্তি যিবোৰ নেকি পৃথিৱীত অতীজৰে পৰা চলি আহি আছে, যেনেকুৱা ধৰা খৰি, কয়লা, পেট্ৰল, ডিজেল এইবিলাক প্ৰাকৃতিকভাৱে পোৱা যায়, সেইবোৰে হৈছে পৰম্পৰাগত শক্তি। এতিয়া তোমালোকে শুনা অপৰম্পৰাগত শক্তি। এই জীৱাশ্ম ইন্ধন যিবোৰৰ কথা মই ক'লোঁ সেইবোৰতো লাহে লাহে শেষ হৈ যাব পৃথিৱীৰ পৰা। তেতিয়া আমি কি কৰিম, ক'ৰ পৰা শক্তি পাম? সেইকাৰণে এতিয়া কি কৰা হৈ আছে, বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আদি বিভিন্ন ধৰণৰ শক্তিৰ সৃষ্টি কৰি আছে। আৰু এই শক্তিবোৰ কি হয়, ৰিনিউৱেবল মানে নৱীকৰণযোগ্য। সূৰ্যৰ শক্তি কেতিয়াও শেষ নহয়, কিন্তু পেট্ৰল ডিজেলটো শেষ হৈ যাব। বতাহৰ শক্তি শেষ হ'ব জানো? নহয়। জলশক্তিও কেতিয়াও শেষ নহয়। গতিকে এইবোৰ হৈছে নৱীকৰণযোগ্য শক্তি আৰু এইবিলাকক অপৰম্পৰাগত শক্তি বুলি কোৱা হয়। আৰু এই অপৰম্পৰাগত শক্তিৰ পৰা আমি প্ৰদূষণ নাই বুলিয়েই ক'ব পাৰি। তোমালোকৰ কিতাপত ইয়াতে দিয়া আছে, চোৱা, পৰম্পৰাগত শক্তিৰ লাভ আৰু লোকচান বা অসুবিধা। উদাহৰণস্বৰূপে যদি আমি সৌৰশক্তিৰ কথা কওঁ, ইয়াৰ সুবিধা হৈছে অক্ষয় সম্পদ, ই কেতিয়াও শেষ নহয় আৰু প্ৰদূষণমুক্ত। কিন্তু ইয়াৰ অসুবিধা কি জানা? এটা ডাঙৰ অসুবিধা হ'ল উৎপাদন ব্যয় বহুল, ইয়াৰ খৰচ বহুত। ঠিক তেনেদৰে আৰু বহুত শক্তি দিয়া আছে, বতাহ শক্তি, জোৱাৰ শক্তি, পাৰমাণৱিক শক্তি, জৈৱ গেছ, ভূতাপীয় শক্তি, এইবিলাক হৈছে অপৰম্পৰাগত শক্তি। এতিয়া তোমালোকক মই ক'ব বিচাৰিছোঁ সৌৰ শক্তিনো কি? ছানলাইট এনাৰ্জি। জানাই আমাৰ সূৰ্য আমি আকাশত দেখিবলৈ পাওঁ। দিনৰ ভাগত ইমান সূৰ্যৰ পোহৰ হয়, গৰমৰ দিনত গৰম হয়, ঠাণ্ডাৰ দিনতো এই ঠাণ্ডাৰ প্ৰকোপৰ পৰা আমাক সূৰ্য ৰক্ষা কৰে। এই সূৰ্যৰ অশেষ শক্তি আছে, অফুৰন্ত শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ শক্তি উৎপাদন কৰিব পাৰোঁ। সূৰ্যৰ এই শক্তিক সৌৰশক্তি কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা আমি ইলেক্ট্ৰিচিটি বনাব পাৰোঁ। আজিকালি দেখা পাইছে নহয়, চৰকাৰেও কিছুমান ছ'লাৰ এনাৰ্জিৰ কিছুমান ব্যৱস্থা কৰি দিছে বিভিন্ন ঠাইত। ফুটপাথবিলাকতো দিছে, মানুহৰ ঘৰে ঘৰেও ছ'লাৰ এনাৰ্জি দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পৰা যি বিদ্যুৎ সৃষ্টি হয়, সেই বিদ্যুতেৰে আমি ঘৰৰ লাইট, ফেন, টিভি, ফ্ৰিজ আনকি চলাব পাৰোঁ। তাৰপিছত আৰু কি শক্তি আছে বুলি কৈছিলোঁ তোমালোকক? বতাহ শক্তি। এই বতাহ শক্তি হৈছে এবিধ অপৰম্পৰাগত শক্তি, ৰিনিউৱেবল এনাৰ্জি, আৰু ই কেতিয়াও ক্ষয় নহয়, অক্ষয় শক্তি সম্পদ। বিভিন্ন ডাঙৰ ডাঙৰ পাহাৰীয়া ঠাই যিবোৰ আছে আৰু যিবোৰ সাগৰৰ উপকূলীয় অঞ্চল, সেইবিলাকত কি হয় জানা? বহুত জোৰেৰে বতাহ বয়। সেই যেতিয়া বতাহ বয়, সেই ঠাইত কি কয়, কিছুমান উইণ্ড মিল বা বায়ুকল বা বতাহ কল তাতে লগাই দিয়া হয়। সেই বতাহ কলৰ পৰা কিছু এক শক্তিৰ সৃষ্টি হয়। সেই শক্তিৰে আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰোঁ, যেনেকুৱা পানী উঠোৱা পাম্প, আটা ময়দাৰ মিল, বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰোঁ। নেদাৰলেণ্ড, ডেনমাৰ্ক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত বতাহ শক্তি উৎপাদনকাৰী দেশ। এইবিলাক দেশত বহুত বতাহ শক্তি হয়। আৰু ভাৰতৰ গুজৰাটৰ বিভিন্ন ঠাই, তামিলনাডুৰ
কিছুমান ঠাই এইবিলাকত বতাহ শক্তি উৎপাদন কৰা হয়। এই বতাহ শক্তি উৎপাদন কৰোঁতে কিছু সুবিধা অসুবিধা আমি দুয়োটাই পাওঁ। ইউৰেনিয়াম শক্তি। ইউৰেনিয়াম হৈছে আমাৰ এবিধ তেজস্ক্ৰিয় পদাৰ্থ। ইয়াৰ পৰা পাৰমাণৱিক বোমা সৃষ্টি কৰা হয় বা অন্যান্য ধৰণৰ বিভিন্ন শক্তি উৎপাদনকাৰী কামত ব্যৱহাৰ কৰা হয়। বিভিন্ন পাৰমাণৱিক প্ৰকল্পত যদি ইয়াক ব্যৱহাৰ সঠিকভাৱে কৰোঁ তেতিয়াহ'লে তাৰ পৰা সঠিক পৰিমাণৰ শক্তি পোৱা যায়, আৰু যদি ইয়াৰ অপব্যৱহাৰ হয় তেতিয়াহ'লে এখন দেশ ধ্বংস হৈ যাব পাৰে। গতিকে এই শক্তি ব্যৱহাৰৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লগা হয়। ভূতাপীয় শক্তি কি তোমালোকে জানানে? আমাৰ পৃথিৱীৰ ভূগৰ্ভৰ তলত যিবিলাক শিল আদি যে সংযুক্ত হৈ থাকে তাৰে লগত কিছুমান তেজস্ক্ৰিয় পদাৰ্থ লাগি থাকে বা তাৰ পৰা নিৰ্গত হয়। এই তেজস্ক্ৰিয় পদাৰ্থৰ পৰা আমি শক্তি উৎপাদন কৰিব পাৰোঁ। ইয়াত যদিও যথেষ্ট কষ্টকৰ আৰু ব্যয়বহুল, আজিৰ বিজ্ঞানীসকলে এয়া সম্ভৱ কৰি তুলিছে। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, জাপান আদি ঠাইবিলাকত এই ভূতাপীয় শক্তি উৎপাদন কৰা হয়। আৰু ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ আৰু লাডাখৰ পুগুৱা এনে শক্তি প্ৰকল্প আছে। জোৱাৰ শক্তি বা টাইডেল পাৱাৰ, এই বিষয়ে তোমালোকে যদি আগতে পঢ়িছা তেতিয়াহ'লে জানিবা, তথাপিও মই কৈ দিছোঁ। সাগৰৰ পাৰৰ যিবোৰ অঞ্চল আছে তাতে জোৱাৰ যেতিয়া উঠে পানীবোৰ বহু ওপৰলৈ উঠি আহে। সেই পানী আবদ্ধ কৰি ধৰি ৰখা হয় আৰু ভাটাৰ সময়ত টাৰবাইনৰ সহায়েৰে সেইবোৰ এৰি দিয়া হয় আৰু তাৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয়। ৰাছিয়া, ফ্ৰান্স আদি দেশত এই শক্তি বেছিকৈ ব্যৱহাৰ হয় আৰু ভাৰতৰ কচ্ছ উপসাগৰত এনেদৰে বিদ্যুৎ উৎপাদন কৰা হয়। জৈৱ গেছ বা বায়'গেছ, বিভিন্ন মৃত জীৱ জন্তু, উদ্ভিদৰ অৱশিষ্ট, কৃষি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা যিবোৰ আৱৰ্জনাৰ সৃষ্টি হয়, গোবৰ আদি বিভিন্ন ধৰণৰ যিবিলাক আৱৰ্জনীয় পেলনীয়া বস্তু, সেই সকলোবিলাক কি কৰা হয়, কিছু পদ্ধতিৰে একগোট কৰি কিছুমান পাইপৰ ভিতৰত আবদ্ধ কৰি যন্ত্ৰ পাতিৰ সহায়েৰে তাৰ পৰা সেই আৱৰ্জনাৰ পৰা গেছ উৎপাদন কৰা হয় আৰু সেই গেছৰ পৰা আমি বিজুলী বাতি জ্বলাব পাৰোঁ, ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰিব পাৰোঁ। জলবিদ্যুৎ শক্তি, এই বিষয়টো তোমালোকক বিশেষ বেছি এটা কোৱাৰ প্ৰয়োজন নাই, তথাপিও কৈ থৈ দিছোঁ। পৃথিৱীত যিমানবোৰ বিদ্যুৎ শক্তি উৎপাদন হয় তাৰ 1/4 বিদ্যুৎ শক্তি এই জলবিদ্যুতৰ পৰাই সৃষ্টি কৰা হয়। ডাঙৰ ডাঙৰ নৈ আদিত কি কৰা হয়, ডাঙৰ বান্ধ সৃষ্টি কৰা হয়। এই বান্ধত পানীবোৰ জমা ৰাখি তাৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে বিদ্যুৎ সৃষ্টি কৰা হয় আৰু সেই বিদ্যুৎ আমি ব্যৱহাৰ কৰোঁ। এই যিটো জলবিদ্যুৎ প্ৰকল্প, তাৰ পৰা আমি শক্তিও পাওঁ, কিন্তু তাৰ পৰা কিছু অসুবিধাও সৃষ্টি হয়। সেইবোৰ তোমালোকে পিছত ভালদৰে জানিবা। আমাৰ যিবোৰ শক্তি সম্পদ আছে এই শক্তি সম্পদবিলাক আমি সংৰক্ষণ কৰিব লাগে। কিয় জানা? আমি যদি অযথা এনেই ব্যৱহাৰ কৰি থাকোঁ, নষ্ট কৰি থাকোঁ, লাহে লাহে কি হ'ব, আমাৰ খৰচ বাঢ়ি যাব। যিবোৰ পৰম্পৰাগত শক্তি সেয়াটো লাহে লাহে নাইকিয়া হৈ যাব আৰু অপৰম্পৰাগত শক্তি যদিও নাইকিয়া হৈ নাযায়, আমাৰ কি হ'ব, অতিৰিক্ত কাম বাঢ়িব, খৰচ বাঢ়িব। গতিকে আমি যদি মিতব্যয়ী নহওঁ, হিচাপত যদি আমি খৰচ নকৰোঁ, তেতিয়াহ'লে আমাৰ চলিবলৈ লাহে লাহে অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে আমি এই অপৰম্পৰাগত শক্তিও আমি সঠিকভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰি আমি সঠিক পৰিমাণে ব্যৱহাৰ কৰিব লাগে, যাতে ইয়াৰ কোনো অপচয় নহয় আৰু সকলোৱে পায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তোমালোকক এইখিনিয়ে মই কথা অকণমান ক'লোঁ। বাকী তোমালোকে সবিশেষ কিতাপত অকণমান পঢ়ি চাবা আৰু তলত যিবোৰ ক্ৰিয়াকলাপ আৰু মনত ৰাখিবলগীয়া কথা কিছুমান দিয়া আছে সেইবোৰ ভালদৰে পঢ়িবা আৰু প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিবা। যদি কিবা অসুবিধা পোৱা তোমালোকে মোক আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপতো তোমালোকে প্ৰশ্ন সুধিব পাৰা, মোৰ ব্যক্তিগতভাৱে প্ৰশ্ন কৰিব পাৰা, বা এই ভিডিঅ'ৰ তলত
তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰা মই তোমালোকৰ উত্তৰবোৰ ভালদৰে মই দিবলৈ চেষ্টা কৰিম ধন্যবাদ